ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। আজি এইফালে আমাৰ খুৰী আৰু মোৰ এইফালে কাজিন ভণ্টি আমি গোটেইকেইজনী ওলাইছোঁ ভাইমন দা চাবলৈ বুলি। আৰু আমাৰ ঘৰৰ পৰা এয়া 10 মিনিটৰ বাদ এয়া আমি পাই গ'লোঁ এই চিনেমা হল। মোৰ অৱশ্যে অকণমান চোৱা দেৰিয়ে হৈ গ'ল এক্সাম হৈ থকাৰ কাৰণে, আৰু বহুতেই যিহেতু চালেই আৰু সকলোৱে গম পাইছে এইখন খুবেই ধুনীয়া চলচ্চিত্ৰ। ডাইৰেক্টৰ মনিন বৰুৱা ছাৰৰ জীৱনৰ ওপৰত যিহেতু এই চলচ্চিত্ৰখন বনোৱা হৈছে, আৰু এইখন হৈছে অসমৰ দ্বিতীয়খন বায়'পিক। শংকৰ স্বামীয়ে খুব ধুনীয়াকৈ ডাইৰেকশ্যন কৰিছে এই চলচ্চিত্ৰখন, আৰু সকলোৱে নিজৰ চৰিত্ৰসমূহ খুব ধুনীয়াকৈ ফুটাই তুলিবলৈ চেষ্টা দেখিবলৈ পোৱা গৈছে ইয়াত। সঁচাকৈ খুব ভাল লাগিল চিনেমাখন চাই। অসমীয়া চলচ্চিত্ৰসমূহ এনেকৈ আগুৱাই যাওক। আজিলৈ ইমানেই, বাই।